আজি দেওবাৰ বুলি ওলাই আহিলোঁ ৰাতিপুৱা সোনকালে। গাড়ীখন লৈ ক'ত যাওঁ ক'ত নাযাওঁ ভাবি বোলো গৈয়ে থাকোঁ। ভাবিলোঁ মনটোৱে যি কয় সেইফালেকে গৈ থাকোঁ। এনেকৈ মই কেপিচালি পাৰ হ'লোঁ, শিৱসাগৰ বাছ ষ্টেণ্ড পাৰ হ'লোঁ। এনেকৈ গৈ মই পোনালোঁ ডিব্ৰুগড় অভিমুখে। মানে ডিব্ৰুগড় নাপালোঁগৈ আৰু সেইটো ৰাস্তাতে গৈছিলোঁ। তো গৈ আমি পালোঁহি আপোনাৰ ডিমৌ ক্ৰছ কৰি আহি চেপন পালোঁহি। চেপনতে এনেই অকণমান দেৰি ৰখি মই বহুত দিনৰ আগতে এটা ৰীল দেখিছিলোঁ। আচলতে ৰীলটো শ্বুট কৰিম বুলি ভাবি তাতে গাড়ীখন ৰখাই অকণমান দেৰি চালোঁ। যদি ৰীলটো চোৱা নাই এবাৰ চাব, মই কমেণ্টত পিন কৰি দিম। আৰু আজি এটা নতুন বস্তু ট্ৰাই কৰি চালোঁ। বহুত দিনৰ পৰা শুনি আছিলোঁ যে স্পাৰ্কেল এণ্ড চাইন কাৰ ৱাছ বুলি এটা হোম ছাৰ্ভিচ দিয়া কোম্পেনী আছে। তো তেওঁলোকৰ ছাৰ্ভিচ ল'বলৈ ময়ো বুক কৰিলোঁ। আৰু এই কোম্পেনীটোৰ ছাৰ্ভিচ আপোনালোকে অকল ল'ব পাৰিব শিৱসাগৰত, কাৰণ যিহেতু প্ৰথমতে শিৱসাগৰতে ষ্টাৰ্ট হৈছে। ইমান ধুনীয়াকৈ গাড়ীখন ধুই মেলি দিছে, মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি দিছে। বাছ তেওঁলোকে আপোনালোকৰ পৰা পানী আৰু ইলেক্ট্ৰিচিটি ল'ব, আৰু খুব কম পৰিমাণ পানীৰে তেওঁলোকে গাড়ীখন ধুই উইদাউট এনি ৱেষ্ট আপোনাৰ গাড়ীখন জিলিকাই তোলাব। আৰু যদি আপোনালোকেও বুক কৰিব বিচাৰে, মই স্ক্ৰীণত নম্বৰ দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই।